বেটা আঙ্গুৰ অলপ কিনি লৈ দে কেনেকৈ লৈছে যে ইমান ওজন বস্তু এইটো ফাইনেলি এক্সাম শেষ হৈ গ'ল আজিৰ পৰা নতুন নতুন ভিডিঅ' নতুন নতুন ব্লগ দেখা পাবা তোমালোকে এতিয়া উঠিলোঁ বাৰু উঠি কৰি গা পা ধুলোঁ বেটাক আনিব যাম বোলে স্কুলত তাকে অলপ দেৰি পাছত যাম আৰু 12টামান বাজিত যাম বেটাক আনিব যোৱাৰ লগতে মানে শনিবাৰ গাঁৱত এখন বজাৰ বহে পাৰিলে অলপ চলপ তোমালোকক দেখুৱাম চাই থাকিবা ভিডিঅ'টো লাষ্টলৈকে এতিয়া যাওঁ বেটাক লৈ আহোঁগৈ স্কুলৰ পৰা আৰু তোমালোকক দেখুৱাই থাকিম চাই থাকা ভিডিঅ'টো সেইখন মোৰ স্কুল ৰবা দেখুৱাই আছোঁ দেই
এইখন আমাৰ ঋতুকাৰ দোকান এইটো কেনে বহি আছে স্কুলৰ পৰা ভাগৰ লাগিছে বেটা উই কিবা এটা কোৱা ঐ ভাগৰ লাগিছে না উই সেই মাতবোল নিদিয়ে মানে তামাম ভাগৰ লাগিছে তাৰ সেইকাৰণে আহি পেলাই দোকানত বহি গ'ল তাকো ল'লোঁ মোবাইলৰ টেম্পাৰটো লগালোঁ আৰু ঋতুকে এটা গিফ্ট দিলে আজি হেডফোন এডাল এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ পেলাই কি কৰোঁ আৰু চাওঁ আৰু বাকীখিনি সেয়া বৌ আৰু এইটো বেটা এই বেটা আঙুৰ অলপ কিনি লৈ এতিয়া কেনেকৈ লৈছে যে ইমান ওজন বস্তু এইটো তাৰ স্কুল বেগটো ময়ে লৈছোঁ সি আকৌ আঙুৰ কিনি কেনেকৈ লৈছে চা ঘৰ পাম পোৱা আৰু এতিয়া ভাগৰ লাগি গ'ল খোজকাঢ়ি আহি পাই গ'লোঁ ভিডিঅ'টো চাই যদি চবেই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানখিনি আৰু বেলেগ বেলেগ জেগা আছে চবকে দেখুৱাই থাকিম আজি বাৰু আমাৰ গাঁৱৰ সৰুকৈ বজাৰখন দেখুৱালোঁ তোমালোকক আজিৰ কাৰণে ইমানখিনিয়ে বাই